অসম চৰকাৰ হাই হাই সৰ্বানন্দ হাই হাই এই যুঁজ চলিছে চলিবই নতুন ভূমি নীতি মানি লোৱা নহ'ব নতুন ভূমি নীতি মানি লোৱা নহ'ব এই যুঁজ চলিছে চলিবই আছো লং লিভ চুতীয়া ছাত্ৰ জিন্দাবাদ ষ্টেট গভৰ্ণমেণ্ট হাই Central government high. Harbanand Sunal high. Go back. State government go back. অসম চৰকাৰ কেবিনেটে যোৱাকালি যিটো সিদ্ধান্ত লৈছে অসমৰ মাটি বা বহিৰাগত বনিয়াহাটত বিক্ৰী কৰা সিদ্ধান্ত এই সিদ্ধান্ত অসমৰ সৰ্বোচ্চ ৰাইজৰ লগতে আমি সদৌ অসম ছাত্ৰ সন্থাই আমি কেতিয়াও মানি নলওঁ আৰু সেই সূত্ৰে আজি আমি তিয়কত তাৰ প্ৰতিলিপি দাহ কৰিছোঁ আমি জাতি মাটি ভেটিৰ শ্লোগান আৰু সেই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসমৰ নেতৃত্বাধীন চৰকাৰখনক আমি সোঁৱৰাই দিব বিচাৰিছোঁ আপোনালোকে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয় কিন্তু আপোনালোকৰ দিনতে কিন্তু আজি খিলঞ্জীয়া অসুৰক্ষিত আমি পুনৰবাৰ আপোনালোকক আমি জনাব বিচাৰিছোঁ আপোনালোকৰ এনেকুৱা নীতি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু অসমৰ ৰাইজে নামানে ইয়াৰ বিৰোধ হ'ব আৰু ইয়াৰ বিৰোধ তীব্ৰতৰ হ'ব এই আমাৰ স্পষ্ট কথা